সৰস্বতী পূজা বুলি ক'লে স্কুল কলেজলৈ সাজি কাচি যোৱাৰ উপৰিও মনলৈ আহে সৰস্বতী পূজাৰ পায়স, সৰস্বতী পূজাৰ খিচিৰি। আজি লৈ আহিছোঁ সৰস্বতী পূজাৰ স্পেচিয়েল পায়সৰ ৰেচিপি। তেতিয়াহ'লে দেৰি নকৰি ৰেচিপিটো ষ্টাৰ্ট কৰিছোঁ। আৰু চেনি দি বনোৱাতকৈ গুড়ৰ পায়সকণ বনালে কালাৰটো খুবেই ধুনীয়া হয় আৰু খাবলৈও বহুতেই টেষ্টি হয়। ইয়াতে মই পায়স বনাবলৈ লৈছোঁ এয়া গাখীৰৰ পেকেট 2টা। ইয়াতে মই 1 লিটাৰ গাখীৰ লৈছোঁ আৰু গাখীৰখিনি প্ৰথমতে খুব ভালকৈ গৰম কৰি ল'ম। আৰু গাখীৰখিনি গৰম হ'বলৈ দিয়াৰ সময়ত ইয়াতে দিছোঁ তেজপাত 2টা আৰু ইয়াতে 5-7টা ইলাইচি এনেকৈ ফালি ফালি দিলোঁ আৰু এইখিনি গাখীৰখিনি উতলিবলৈ দিম। আৰু গাখীৰখিনি উতলালৈকে এইপিনে মই চাউলখিনিও ধুই আনিলোঁ। ইয়াতে মই চাউল কিন্তু একেবাৰে বেছি লোৱা নাই, গাখীৰতকৈ চাউলৰ পৰিমাণটো বহুতেই কম ল'ব লাগে। ইয়াতে মই হাতৰ মুঠিৰে 3 মুঠি চাউল ধুই আনিলোঁ আৰু যিহেতু মই গাখীৰ 1 লিটাৰহে লৈছোঁ তাৰ কাৰণে, আৰু চাউলৰ পৰিমাণটো গাখীৰতকৈ কমেই ল'ব। আৰু তাৰপিছতে চাউলখিনিতে মই দিম এচামুচ ঘি। চাউলখিনিত অকণমান ঘি সানি দিলে ইয়াৰ সোৱাদটো আৰু বাঢ়ি যায়। ইয়াতে মই এচামুচ ঘি দিলোঁ আৰু চাউলখিনিত সানি ৰাখি দিছোঁ। আৰু এইপিনে গাখীৰখিনিও ভালকৈ উতলি গৈছে আৰু যেতিয়া গাখীৰখিনি ভালকৈ উতলিব তেতিয়া গেছৰ ফ্লেমটো কমাই দিছোঁ। আৰু তাৰপিছতে ইয়াতে কেইটামান গাখীৰ এক্সট্ৰা কৰি উলিয়াই লৈছোঁ আৰু তাৰপিছতে ঘি সানি থোৱা চাউলখিনি ইয়াতে দি দিছোঁ। যিহেতু জহা চাউল তাৰ কাৰণে বেছি সময়ো নালাগে, একেবাৰে কম টাইমতে হ'ব আৰু জহা চাউলৰ পায়স খাবলৈ বহুতেই ভাল হয়। আৰু এইখিনি ইয়াতে ঢালি দিছোঁ আৰু এইখিনি খাবলৈ দিম। আৰু এইপিনে গৰম গৰম গাখীৰখিনি ইয়াতে দিম মই পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰ দিলে পায়সখিনি খাবলৈ বহুতেই টেষ্টি হয়। ইয়াতে মই পাউডাৰ গাখীৰ দিম 3 চামুচ আৰু খুব ভালকৈ গাখীৰখিনিৰ লগত মিক্স কৰি ল'ম। বাকী মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাবলৈ কিন্তু নাপাহৰিব। আৰু গাখীৰ চামুচ দি পানি এইখিনি খুব ভালকৈ মিহলাই ল'লোঁ। আৰু তাৰপিছতে যিহেতু গাখীৰখিনি গৰম হৈ আছে তাৰ কাৰণে ইয়াতে গুড়খিনি দি দিছোঁ। গুড় কাটি থাকিব নালাগে, এনেকৈ গুড় ডাইৰেক্ট গাখীৰখিনি দি দিলে অকণমান পিছত গুড়খিনি কুমলি পানী মিলি যাব। আৰু ইয়াতে মই কিন্তু খেজুৰৰ গুড় লৈছোঁ। আপোনালোকে নৰ্মেল গুড় দিও বনাব পাৰে, কিন্তু খেজুৰৰ গুড় দি পায়স বনালে খাবলৈ বহুতেই টেষ্টি হয়। ইয়াৰ খেজুৰৰ গুড়ৰ এটা বেলেগ এটা গোন্ধও থাকে আৰু লগতে পায়সখিনিও খুব সোৱাদ আহে। আৰু এইখিনি অলপ দেৰি ইয়াতে ৰাখি দিলোঁ গুড়খিনি আৰু অকণমান দেৰিৰ পিছত এইখিনি গাখীৰখিনিৰ লগত প্ৰায় মিলি গৈছে আৰু যি অকণমান গোটা আছে এইখিনিও মিলি যাব। আৰু বাকী যদি একেবাৰে গাখীৰখিনিৰ লগত মিলি নগ'লেও পায়সখিনি ঢালি দিয়াৰ লগে লগে কিন্তু খুব ভালকৈ মিহলি হৈ যাব। আৰু গুড়ৰ পৰিমাণটো আপোনালোকে নিজৰ হিচাপত দিব। আৰু তাৰপিছতে ইয়াতে মই লৈছোঁ কাজু আৰু খিচমিচ। আৰু এইপিনে চেক কৰি লৈছোঁ এইখিনি হৈছে নাই। চব গাখীৰৰ পৰিমাণটো কিন্তু বহুতেই কমি আহিছে আৰু এইখিনি চাউলখিনি সিজিবলৈ আৰু অকণমান সময় আছে। আৰু চাউলখিনি খুব ভালকৈ সিজাৰ পিছতহে গুড় বা চেনি দিয়া হয়। আৰু চাউলখিনি ভালকৈ সিজি গৈছে আৰু যেতিয়া চাউলখিনি খুব ভালকৈ সিজি যাব তেতিয়া এইটো টাইমতে ইয়াতে ঢালি দিছোঁ গুলি থোৱা গুড়খিনি। আৰু চব গুড়খিনি দিয়াৰ পিছতে এনেকৈ লৰাই ল'লোঁ আৰু কিমান এটা ধুনীয়া কালাৰ আহিছে। আৰু গুড় দি বনালে এনেকৈ এটা ধুনীয়া কালাৰ আহে। আপোনালোকক মই ওচৰৰ পৰা এবাৰ দেখাইছোঁ। চব কালাৰটো খুবেই ভাল আহিছে আৰু খাবলৈও বহুতেই টেষ্টি হয়। আৰু যিহেতু অকণমান গাখীৰ আছিলে তাৰ কাৰণে গাখীৰখিনি ঢালি দিয়াৰ পিছতে গাখীৰৰ পৰিমাণটো একেবাৰে ঠিক হৈছে। আৰু হেতাখনেৰে অকণমান এনেকৈ কৰি দিছোঁ যাতে পায়সখিনি ডাঠ হয়। আৰু ইয়াতে অকণমান ওপৰৰ পৰা কনডেন্স মিল্ক ঢালি দিছোঁ। আপোনালোকৰ ওচৰত যদি নাথাকে তেতিয়াহ'লে নিদিয়াকৈও বনাব পাৰিব।
আৰু এনেকৈ কনডেন্স মিল্ক ঢালি দিলে খাবলৈ বহুতেই টেষ্টি হয় আৰু এইখিনি খুব ভালকৈ এবাৰ মিহলাই লৈছোঁ আৰু এইখিনি হৈ গৈছে আৰু তাৰ পিছতে ইয়াতে কেৰাহী এখনত অকণমান দিছোঁ ঘি আৰু সেই ঘিতে মই কাজু কিচমিচ কিটা যে ৰাখিছিলোঁ সেইকেইটা অকণমান ইয়াতে লৰাই দিছোঁ এনেকৈ যদি ঘিত অকণমান লৰাই দিয়ে খাবলৈ খুবেই ভাল হয় আৰু কাজুখিনি খুবেই মচমচীয়া হয় তাৰ কাৰণে ঘিত অকণমান এনেকৈ লৰাই দিব আৰু ঘিৰ এইখিনি অকণমান ইয়াতে কাজু কিচমিচখিনি লৰাই তাৰ পিছতে ইয়াতে পায়সখিনি ঢালি দিলোঁ আৰু ঢালি মিলাই পানি গেছ বন্ধ কৰিছোঁ এয়া সৰস্বতী পূজাৰ পায়স একেবাৰে ৰেডি আৰু এই ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি যাবলৈ কিন্তু নাপাহৰিব আৰু মোৰ ইয়াৰ পিছতে মই সৰস্বতী পূজাৰ স্পেচিয়েল খিচিৰিও দিম খিচিৰি ৰেচিপিও দিম সেই ৰেচিপিটো চাবৰ কাৰণে কিন্তু সাবস্ক্ৰাইব কৰি যাব বাকি মোৰ চেনেলটোলৈ অহাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ সকলোৱে ভালেই থাকক